ৰঞ্জন দৈমাৰী ডাঙৰীয়াই মুকলি আকাশত আহিব লাগে শান্তি তেখেতক ওলাই অনাৰ কাৰণে আমি সুপ্ৰিম কোৰ্টলৈ যোৱাৰ কাৰণে ইতিমধ্যে আলোচনা কৰিছোঁ। চৰকাৰ বুলি কোৱাৰ লগে লগে চৰকাৰত তিনিটা স্তম্ভ আছে আপোনালোকে জানে, এক্সিকিউটিভ, জুডিচিয়াৰী আৰু আমাৰ লেজিসলেটিভ। তিনিটা স্তম্ভ দি চৰকাৰ চলে। কোনো স্তম্ভ কোনো এটা স্তম্ভই কাকো মানে এনক্ৰচ কৰিব নোৱাৰে। চ' সেইকাৰণে আজি যে ৰঞ্জন দৈমাৰী ডাঙৰীয়াই মুকলি আকাশত আহিব লাগে, শান্তি প্ৰক্ৰিয়াত তেখেতে জড়িত আছিলে, আমি সেইটো চবেই বিচাৰোঁ। কিন্তু যিটো নেকি শান্তি প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ আগতে তেখেতক মানে কনভিক্ট কৰা হৈছিলে। ইয়াৰ ওপৰত দুবাৰকৈ মহামান্য হাইকোৰ্টৰ পৰা মানে ৰায় দিয়া হ'ল। এতিয়া আমাৰ হাতত আৰু মানে সুবিধা কি আছে, অপশ্যন আছে সুপ্ৰিম কোৰ্ট। চ' ৰঞ্জন দৈমাৰী ডাঙৰীয়া জেলত থকাত কোনো শান্তি নাই, আমি সকলো দুখে পাইছোঁ। কিন্তু যিটো আছে যে জুডিচিয়াৰী, যিটো মানে ন্যায়পালিকা বা আইনৰ যিটো কথা আছে সেইটো কোনো এনক্ৰচ কৰিব নোৱাৰে, বাইপাছো কৰিব নোৱাৰে। সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ইনিচিয়েটিভত তেখেতৰ কাৰণে অলপ পজিটিভ কিছুমান কাম আৰম্ভ হৈছিলে। আজি তেখেতক জেলৰ পৰা ওলাই পেলাই গেষ্ট হাউচত ৰখা হৈছে, কিছুমান কাম আৰম্ভ কৰিছিলে। তো সেইকাৰণে আমি পুনৰ যোৱা পৰহি আমাৰ এডভোকেট জেনেৰেল অফ আছাম যিটো তেখেতৰ লগত কথা পাতিছোঁ আৰু আমি আলোচনা কৰিছোঁ যে তেখেতক মুকলি আকাশত আনিবৰ কাৰণে তেখেতৰ যিখিনি ঘোষণা কৰা যিখিনি শাস্তি সেইটো মানে যিমান পাৰে কমাৰ কাৰণে বা তেখেতক ওলাই অনাৰ কাৰণে আমি সুপ্ৰিম কোৰ্টলৈ যোৱাৰ কাৰণে ইতিমধ্যে আলোচনা কৰিছোঁ।